welcome to my channel Samir here. আৰু আমি আজি পকৰা খাম, চিকেন পকৰা খাম, চিকেন পকৰা। এখানে চিকেন পকৰা খাবৰ কাৰণে এতিয়া মাংসটো আনিবলৈ যাওঁ মই। বলা ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো শেষলৈ চাই থাকিব আৰু এনজয় কৰি থাকিব। আৰু চিকেন পকৰা আজি মায়ো নবনায়, দেউতাও নবনায়, মই বনাম আজি। চাইকেলখন লওঁ, এই চাইকেল লওঁ আৰু যাওঁ বলা। আৰু এইটো ধনিয়াৰ গুড়া, ৰেড চিলি আৰু বেচন ললোঁ। আৰু এইখিনি মাংস আৰু দোস্ত এই মাংস দিছোঁ, বেচন দিছোঁ আৰু ৰেড চিলি দিছোঁ আৰু এইটো ধনিয়াৰ গুড়া হয়, ধনিয়াৰ গুড়া দিম। তাৰপিছত জিৰা গুড়া দিম আৰু এয়া হ'ল মাংস। মাংসৰ আঞ্জাও খাম আৰু পকৰিও খাম। এতিয়া হৈ গেল, গোটেইখিনি মিহলি হৈ গেল আৰু ইয়াতে এতিয়া চৰুটো গৰম হ'বলৈ দিছোঁ। তাৰপিছত তেল দিম, তেলখিনি গৰম হ'বলৈ দিম। তাৰপিছত এইখিনি আৰু বহাই দিম। বাকীখিনি আপোনালোকে চাই থাকিব। আজিতো মই বনাই আছোঁ, কেনে হয় নাজানো, মিঠা হয় নে তিতা হয় নে টেঙা হয়, কি হয় নাজানো আৰু বনাই আছোঁ। এতিয়া তেল দিওঁ। আজি তেলৰ বানপানী কৰি দিছোঁ একদম। चिकन को फ्राई करेंगे और आप लोग देख और बनाने का तरीका। एक पीस के दी जाऊं। এইফালে আঞ্জা বনোৱাৰ কাৰণে মাংসখিনি ভাজি আছে আৰু এইফালেতো মই পকৰি বনাই আছোঁ। আজি মানে বেলেগ টাইপৰ হ'ব আৰু। এতিয়া মই ভাত খাওঁ। এয়া ভাজা পকৰা আৰু মাংস। এইটো মাংসই দিয়কচোন, চিকেন পকৰা এইটো। আৰু এইটো জোল বনাইছোঁ আৰু এই পিছ নেমু। মই খাওঁ, আপোনালোকে চাই থাকক।
লাগিলে যেতিয়া লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এনেদৰে ভিডিঅ' মোৰ পাই থাকিব তাৰে হৈ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ইয়াতে ৰাখিছোঁ বেয়া নাপাব আপোনালোকক মাতিব নোৱাৰিলোঁ